আলাইকুম গাইস, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে যে অসমবাসী ৰাইজে যে এই খবৰটো জানিব পাৰে। আৰু খবৰটো হৈছে মানে কি, ঢেকীয়াজুলি ইজতেমা হৈছিলে, তাৰ পৰা মানে এটা মানুহ হেৰাই গৈছে বুজিছে। তাৰ মানে মানুহজনৰ হৈছে বয়স হৈছে 80 বছৰ আৰু তেখেতৰ নাম হৈছে আমিৰ উদ্দিন। তেখেতৰ ঘৰ হৈছে ৰূপহী কাৱৈমাৰী। তেখেতে ইজতেমালৈ আহিছিলে আৰু ঢেকীয়াজুলি ইজতেমাত আহি পেলাই 3 দিনে থাকিবলগীয়া হৈছিল। তেখেতে আহি পেলাই ইয়াতে হেৰাই গৈছে। আপোনালোকে যদি কোনোবাই যদি তেখেতৰ সন্ধান পায় তেনেহ'লে তেখেতৰ ফটো আপোনালোকে দিয়া আছে। তেখেতৰ ফোন নম্বৰখন সন্ধান পালে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব 6003580484ত আপোনালোকে যোগাযোগ নম্বৰত কণ্টেক্ট কৰিব পাৰিব। তেখেতৰ আপোনালোকে ভিডিঅ'টি ইমানেই শ্বেয়াৰ কৰিব যে তেখেতৰ সন্ধান যে আমি অতি সোনকালে যে তেখেতৰ সন্ধানখিনি পাব পাৰি। আৰু আপোনালোকে ভিডিঅ'টি ইমানেই শ্বেয়াৰ কৰি দিব যে সকলোৱে যে তেখেতৰ এটা হেল্প কৰি দিওঁ যে তেখেতে এটা মানুহজন সন্ধান হৈ পৰিছে। তেখেতে য'তে আমাৰ অসমৰ কোনে কোনে ভিডিঅ'তে চাব পাৰে যে তেখেত য'তে আছে অতি কম সময়ৰ ভিতৰতে যে আমি যে সন্ধান বিচাৰিব পাৰোঁ বুলি আপোনালোকে আশা দিলোঁ। আৰু আপোনালোকে ভিডিঅ'টি ইমানেই শ্বেয়াৰ কৰিব।